বিগ ব্ৰেকিং নিউজ দিব ওলাইছো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক 2000 টকাৰ জৰিমনা দিছে CJM আদালতে এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জৰিমনা আদালতৰ আৰু আদালতৰ সমন অমান্য কৰি উপস্থিত নোহোৱাৰ বাবে মুখ্যমন্ত্ৰীক জৰিমনা বিহিছে CJM আদালতে এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক 2000 টকাৰ জৰিমনা এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো CJM আদালতে মুখ্যমন্ত্ৰীক 2000 টকাৰ জৰিমনা দিছে আদালতৰ সমন অমান্য কৰি উপস্থিত নোহোৱাৰ বাবে মুখ্যমন্ত্ৰীক জৰিমনা বিহিছে CJM আদালতে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা গোচৰত CJM আদালতত উপস্থিত হোৱাৰ নিৰ্দেশ জাৰি কৰিছিল কিন্তু আদালতত হাজিৰ নোহোৱাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জৰিমনা মুখ্যমন্ত্ৰী অধিবক্তাই অতিৰিক্ত সময় বিচাৰিলে আদালতৰ পৰা 21 মাৰ্চত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক CJM আদালতৰ জৰিমনা আদালতৰ সমন অমান্য কৰি উপস্থিত নোহোৱাৰ বাবে 2000 টকাৰ জৰিমনা বিহিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক CJM আদালতে গোচৰ দিছিল মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে 2019 চনত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ গোচৰ কংগ্ৰেছৰ ফালৰ পৰা দিয়া হৈছিল আদালতৰ সন্মুখত যোৱা হৈছিল আৰু সেই গোচৰতে আজি মুখ্যমন্ত্ৰীক নিৰ্দেশ হোৱাৰ সমন জাৰি কৰিছিল আদালতে কিন্তু আজি মুখ্যমন্ত্ৰী উপস্থিত নোহোৱাৰ বাবে আদালতে এই জৰিমনা দিছে মুখ্যমন্ত্ৰীক 2000 টকাৰ জৰিমনা বিহিছে এয়া আমি অৰ্ডাৰ কপি আপোনালোকক দেখুৱাই আছো চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ যি অৰ্ডাৰ কপি আছে কামৰূপ মেট্ৰ তাত 2000 টকা জৰিমনা বিহাৰ কথা উল্লেখ কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক 2000 টকাৰ জৰিমনা CJM আদালতৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীক 2000 টকাৰ জৰিমনা দিয়া হৈছে CJM আদালতে 2000 টকাৰ জৰিমনা বিহিছে মুখ্যমন্ত্ৰীক আজি নিৰ্দেশ দিয়া হৈছিল মুখ্যমন্ত্ৰীক আদালতত উপস্থিত হোৱাৰ বাবে কিন্তু আজি মুখ্যমন্ত্ৰী উপস্থিত নহল আৰু অধিবক্তাই অৱশেষত মুখ্যমন্ত্ৰী উপস্থিত নোহোৱাৰ কাৰণ ক'লে যে ৰাষ্ট্ৰপতি আহিছে তেখেত ব্যস্ত হৈ আছে অতিৰিক্ত সময় বিচাৰিলে আৰু যেহেতু আজি 10:55 মুখ্যমন্ত্ৰী উপস্থিত হোৱা নাছিল সেইবাবে মুখ্যমন্ত্ৰীক 2000 টকাৰ জৰিমনা বিহি অহা এক তেওঁৰ অতিৰিক্ত সময় ইতিমধ্যে বিচাৰা হৈছে আৰু 21 মাৰ্চ নতুন শুনানিৰ তাৰিখ নিৰ্ধাৰণ কৰিছে সবিশেষ তথ্যলৈ মনোজ দ্বাৰা ফোন লাইনত আছে আমাৰ সাংবাদিক মনোজ মই আপোনাৰ ওচৰলৈ আহিছো সবিশেষ তথ্য আপোনাৰ পৰা জানিব বিচাৰিছো যে মুখ্যমন্ত্ৰীক 2000 টকাৰ জৰিমনা আদালতৰ পূৰ্বতে দেখিবলৈ পোৱা গৈছে 2019 যেতিয়া লোকসভা নিৰ্বাচনৰ কেম্পেইনিং চলি আছিল ক'বলৈ গ'লে সেই কেম্পেইনিঙৰ সময়ত 11 এপ্ৰিলৰ পৰা 2019 11 এপ্ৰিলৰ পৰা প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আছিল লোকসভা নিৰ্বাচন আছিল আৰু সেই লোকসভা নিৰ্বাচনৰ পূৰ্বে কিন্তু দুদিন পূৰ্বে সাধাৰণতে নিৰ্বাচনী আয়োগে কোনো ধৰণৰ কেম্পেইনিং হ'ব নোৱাৰিব বুলি ষ্ট্ৰিক্টলি তেওঁলোকে অৰ্ডাৰ দিয়ে তাৰ পিছৰ পৰা কিন্তু দেখিবলৈ পোৱা গ'ল যে 2019 চনৰ 11 এপ্ৰিলত যেতিয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আছিল লোকসভাৰ কিন্তু 10 তাৰিখৰ দিনা এটা কোনোবা এটা স্যাটেলাইট চেনেলত তেওঁ সাক্ষাৎকাৰ দিয়া এটা পৰিলক্ষিত হ'ল আৰু সেই সাক্ষাৎকাৰটোক আলম লৈ আচলতে কংগ্ৰেছ তেতিয়াৰ সভাপতি আছিল ৰিপুন বৰা আৰু ৰিপুন বৰা কংগ্ৰেছ দলৰ নেতৃত্বই সৰব হৈ পৰিছিল আচলতে মুখ্যমন্ত্ৰী কাৰ্য সৰব হৈ পৰিছিল আৰু সৰব হৈ পৰাৰ পিছতে এনেধৰণে তেওঁলোকে নিৰ্বাচনী আয়োগত গোচৰ তৰিছিল গোচৰ তৰাৰ পিছত নিৰ্বাচনী গোটেই প্ৰক্ৰিয়াটো চালি জাৰি চাই নিৰ্বাচনী আয়োগে এক গোচৰ তৰিছিল আদালতত এই আদালতৰ গোচৰৰ ভিত্তিতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আজি বিশেষকৈ 25 ফেব্ৰুৱাৰী দিনাখন তেখেতে হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল যে 10 বজাত তেখেতে হাজিৰ হ'ব লাগিব সুশৰীৰে হাজিৰ হ'ব লাগিব কিন্তু সুশৰীৰে তেখেতে হাজিৰ নহ'ল তাৰপিছত 10:55 তেখেতে হাজিৰ নহ'ল হাজিৰ নোহোৱাৰ পিছত কিন্তু তেখেতৰ লগে লগে গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰা হয় গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰাৰ যেতিয়া জাৰি কৰে তেতিয়া অধিবক্তা আহি মুখ্যমন্ত্ৰী অধিবক্তা আহি গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰাৰ পিছত মুখ্যমন্ত্ৰী অধিবক্তা আহি আচলতে আদালতক অনুৰোধ জনায় যে কিছু ৰাষ্ট্ৰপতিৰ যি কাৰ্যসূচীত বেছি চামিল হৈ থাকিবলগীয়া হোৱা ব্যস্ত হৈ থাকিবলগীয়া হোৱাৰ বাবে হয়তো অকণমান আহিব পৰা নাই সেইবাবে আপোনালোকে অনুৰোধ কৰিছোঁ যে পিছুৱাই দিয়ক যে এই তাৰিখটো হয়তো পিছুৱাই দিয়ক এনেকৈ অনুৰোধ কৰাৰ পিছত আদালতে পিছুৱাই দিলে অহা মাৰ্চ মাহৰ 21 তাৰিখলৈ পিছুৱাই দিয়া হৈছে অহা 21 তাৰিখত মুখ্যমন্ত্ৰী সুশৰীৰে কিন্তু CJM আদালতত উপস্থিত হ'ব লাগিব আৰু কিন্তু 2000 টকা যে এই যে তেখেতক 10 বজাত
হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল সেই নিৰ্দেশটো কিন্তু অমান্য কৰাৰ বাবে কিন্তু 2000 টকা জৰিমনা বিহিছে। ধন্যবাদ জনাইছো মনোজ। এয়া আমাৰ সাংবাদিক মনোজ দ্বাৰা সবিশেষ তথ্য জনালে। আৰু এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ, মুখ্যমন্ত্ৰীক জৰিমনা আদালতৰ চমন অমান্য কৰি উপস্থিত নোহোৱাৰ বাবে 2000 টকাৰ জৰিমনা বিহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক CJM আদালতে। এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক 2000 টকাৰ জৰিমনা আদালতত উপস্থিত নোহোৱাৰ বাবে আৰু 21 মাৰ্চত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে ন্যায়ালয়ে। গুৱাহাটীৰ কামৰূপ মেট্ৰৰ CJM আদালতত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হৈছিল এটা গোচৰত, আৰু সেই গোচৰত মুখ্যমন্ত্ৰী উপস্থিত নোহোৱাৰ বাবে মুখ্যমন্ত্ৰীক 2000 টকাৰ জৰিমনা CJM আদালতৰ, আৰু 21 মাৰ্চত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। আৰু মুখ্যমন্ত্ৰীক বৰ্তমান জৰিমনা দিছে CJM আদালতে।